ওম শান্তি। প্ৰিয় আত্মীয় ৰোহানী ভাই ভনীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি ২৭ জুন ২০২৬ তাৰিখৰ প্ৰাতঃ মুৰলীৰ ওপৰত আমি গভীৰ মনন কৰিম। আজি মুৰলীৰ মূল বিষয়বস্তুৱে হৈছে বাবাৰ স্মৃতি যোগে আত্মাৰ বহু জন্ম ময়লা আঁতৰাই আত্মাক সম্পূৰ্ণ পবিত্ৰ কৰি তোলা। বাবাই কৈছে, আত্মা যেতিয়া সম্পূৰ্ণ পবিত্ৰ হ'ব, তেতিয়াহে নিজৰ ঘৰ শান্তি ধামলৈ উভতি যাব পাৰিব আৰু নতুন স্বৰ্গীয় জগতৰ অধিকাৰী হ'ব পাৰিব। এইটো কেৱল এটা আধ্যাত্মিক শিক্ষা নহয়, বৰং আমাৰ সমগ্ৰ জীৱনৰ লক্ষ্য। বাবাই আজি প্ৰশ্ন উত্তৰত স্পষ্টকৈ কৈছে যে এই অন্তিম জনমতেই বুদ্ধিক বাহিৰৰ বস্তু, ব্যক্তি আৰু বিষয়ত ভ্ৰমণ কৰাব নালাগে। বিষৰূপী বিকাৰ এৰি জ্ঞানৰ অমৃত পান কৰিব লাগে। ৬৩ জন্ম ধৰি আত্মাই দেহে অভিমানত থাকি বহুতো বিকাৰ সঞ্চয় কৰিছে। এতিয়া এই সংগম যুগত সেই পুৰণি অভ্যাস শেষ কৰি নিজকে আত্মা বুলি অনুভৱ কৰা, অৰ্থাৎ দেহী অভিমানী হোৱা, এইটোৱেই আমাৰ প্ৰধান সাধনা। আমি প্ৰতিদিনে শৰীৰ ধুওঁ, কাপোৰ পৰিষ্কাৰ কৰোঁ, ঘৰ চাফা ৰাখোঁ, কিন্তু আত্মাৰ ওপৰত যি বহু জন্মৰ কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ, ঈৰ্ষা আৰু দেহে অভিমানৰ ধূলি জমা হৈছে, সেই ময়লা কেনেকৈ আঁতৰাব? বাবাই কৈছে, ইয়াৰ একমাত্ৰ উপায় হৈছে স্মৃতিৰ যুগ। যিমানেই বাবাক স্মৰণ কৰিম, সিমানেই আত্মা পবিত্ৰ হালধীয়া সোণৰ দৰে উজ্জ্বল আৰু শক্তিশালী হৈ উঠিব। বাবাই এই পৃথিৱীক দুখধাম বুলি কৈছে। আজি বিজ্ঞানৰ প্ৰগতি হৈছে, বহু সুবিধা আহিছে, কিন্তু মানুহৰ অন্তৰত শান্তি নাই। ধন আছে, কিন্তু সন্তুষ্টি নাই। সম্পৰ্ক আছে, কিন্তু মৰম নাই। ক্ষমতা আছে, কিন্তু নিৰাপত্তা নাই। সেইবাবে প্ৰতিটো আত্মাই অন্তৰত শান্তিৰ সন্ধান কৰিছে। এই শান্তি কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিয়ে দিব নোৱাৰে। সাহিত্যকাৰ শান্তিদাতা কেৱল এজনেই, পৰম পিতা পৰমাত্মা শিৱ বাবা। বাবাই আমাক স্মৰণ কৰাই দিয়ে যে আমি আত্মা, দেহে নহয়। দেহে সলনি হয়, কিন্তু আত্মা অবিনাশী। যেতিয়া আমি নিজকে দেহে বুলি ভাবোঁ, তেতিয়া মই আৰু মোৰ ভাৱ জন্ম লয়। তাৰ পৰাই ক্ৰোধ, লোভ, ঈৰ্ষা, প্ৰতিযোগিতা, দুখ আৰু অশান্তি আৰম্ভ হয়। কিন্তু যেতিয়া আমি অনুভৱ কৰোঁ, মই এক পবিত্ৰ আত্মা, শিৱ বাবাৰ সন্তান, তেতিয়া মনত অপূৰ্ব শান্তি আৰু স্থিৰতা অনুভৱ হয়। সেয়েহে বাবাই কৈছে, এই এক জন্মতেই দেহে অভিমান বহু জন্মৰ অভ্যাস শেষ কৰিব লাগিব। মুৰলীত বাবাই ৮৪ জন্মৰ গভীৰ ৰহস্য বুজাইছে। আমি আত্মাই ৮৪ জন্মৰ অভিনয় সম্পূৰ্ণ কৰি পুনৰ সংগম যুগত বাবাৰ ওচৰলৈ আহিছোঁ। এই বিশ্বচক্ৰ ৫,০০০ বছৰৰ। সত্য যুগত আমি সম্পূৰ্ণ শতপ্ৰধান দেৱতা আছিলোঁ। তাৰ পিছত ধীৰে ধীৰে আত্মাৰ ওপৰত বিকাৰৰ খাট পৰি আমি তমোপ্ৰধান হৈ পৰিলোঁ। এতিয়া পুনৰ যোগ বলৰ দ্বাৰা সেই খাট আঁতৰাই পবিত্ৰ দেৱতাৰ হোৱা সময় আহি পাইছে। বাবাই এটা সুন্দৰ উদাহৰণো দিছে। যেনেকৈ বিশুদ্ধ সোণত খাট মিহলি হ'লে তাৰ মূল্য কমি যায়, তেনেকৈ আত্মাৰ ওপৰত বিকাৰৰ খাট পৰাৰ বাবে আমাৰ শক্তি, শান্তি আৰু সুখ কমি গৈছে। কিন্তু স্মৃতি যুগৰ অগ্নিৰে সেই খাট পুনৰ আঁতৰাব পাৰে।
সেয়েহে যোগ কেৱল ধ্যান নহয়, যোগ হৈছে আত্মাক পবিত্ৰ কৰা শক্তিশালী মাধ্যম। সেৱাৰ পথত বাধা, অপমান বা পৰীক্ষা আহিব পাৰে, কিন্তু বাবাই ধৈৰ্য ধৰিবলৈ কৈছে। যিমানেই সহনশীল হ'ম, সিমানেই শক্তিশালী হ'ম। যদি কোনো কঠিন পৰিস্থিতিও আহে, তেতিয়াও বুদ্ধিত কেৱল শিৱ বাবাক স্মৰণ কৰি থাকিব লাগে। এই স্মৃতিয়ে আমাক সকলো বাধা অতিক্ৰম কৰাৰ শক্তি দিয়ে। আজি ধাৰণাৰ মূল বিষয়বস্তু হৈছে, প্ৰথমতে 63 জন্মৰ দেহী অভিমানৰ অভ্যাস শেষ কৰি দেহী অভিমানী হোৱা। দ্বিতীয়তে বুদ্ধিক বাহিৰত ভ্ৰমণ নকৰাই সদায় বাবাৰ স্মৃতি আৰু জ্ঞানত ব্যস্ত ৰাখা। এই দুয়োটা ধাৰণা যদি আমি দৈনিক জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, তেন্তে আমাৰ জীৱন ধীৰে ধীৰে সম্পূৰ্ণ সলনি হৈ যাব। আজি বৰদান আমাক বাবাই শিকাইছে, সাকাৰ বাবাৰ সমান নিজৰ প্ৰতিটো কৰ্ম স্মৰণীয় কৰি তোলক। নিজকে বিশ্ব পৰিৱৰ্তনৰ আধাৰ মূৰত আৰু উদ্ধাৰ মূৰত বুলি অনুভৱ কৰি প্ৰতিটো কৰ্ম কৰক। যেতিয়া আমাৰ প্ৰতিটো চিন্তা, কথা আৰু কৰ্মত সকলোৰে কল্যাণ ভাৱ থাকে, তেতিয়া সেই কৰ্ম স্মৰণীয় হৈ পৰে আৰু আনৰ জীৱনতো আশাৰ পোহৰ উজ্বলায়। আজি বাবাৰ শ্লোগান হৈছে, সত্যতাৰ শক্তি ধাৰণ কৰিবলৈ সহনশীল হওক। সত্য পথত চলিবলৈ ধৈৰ্য, সহনশীলতা আৰু স্থিৰতাৰ অতি প্ৰয়োজন। যি আত্মাই সহনশীলতা ধাৰণ কৰে, তেওঁ পৰিস্থিতিৰ ওপৰত জয়লাভ কৰে আৰু সদায় সুৰক্ষিত হৈ থাকে। আহক আজি মুৰলীৰ পৰা আমি এই দৃঢ় সংকল্প লওঁ, মই দেহে নহয়, মই এক পবিত্ৰ আত্মা। মোৰ সত্য পিতা শিৱ বাবা। মই প্ৰতিদিনেই স্মৃতি যোগে আত্মাৰ ময়লা আঁতৰাম, দেহী অভিমান ত্যাগ কৰিম, সকলোৰে কল্যাণৰ ভাৱ ৰাখিম আৰু বাবাৰ শ্ৰীমত অনুসাৰে চলি নতুন স্বৰ্গৰ অধিকাৰী হ'ম। ওম শান্তি, ওম শান্তি, ওম শান্তি।